Hello dosto, welcome my YouTube channel. আজি মই আপোনালোকক মোবাইল দুখান মোবাইল ভিভ' তো যি ল'ব খোজে ল'ব পাৰে এইটো মোবাইল ভিভ' 1820 ধৰা অসমীয়াত ক'বলৈ গ'লে 18 আৰু 20 এইটো মোবাইল ভিভ' আপোনালোকে যিটো ল'ব খোজে ল'ব পাৰে ল'ব মোটামুটি ইয়াৰ দাম হ'ল 4-8 হাজাৰ টকা যি লয় ল'ব পাৰে আপোনালোকে মোক ক'ব দিছোঁ ল'ব বিচাৰে মোক জনাব আৰু কমেণ্টত এই মোবাইলটো কেনেকুৱা লাগছে কমেণ্ট কৰি ক'ব আৰু মই আপোনালোকক দেখুৱাই দিম লক খুলি ল'লোঁ তাৰপিছত এয়া চাওক এইটো মোবাইল লক গ্ৰহণ কৰক তাৰপিছত অলপ কিবা কিবি নাই একো চাবলগীয়া তাৰপিছত এইখিনিয়ে আৰু মোবাইলটোৰ বিষয়ে ক'লোঁ যি লৈ ল'ব আপোনালোকে আৰু আমি এনেকৈ ঘূৰি কিবা কিবি খাম এইটো মোবাইলৰ পাৰ্টিৰ বিষয়ে আৰু তাৰপিছত এটা মন্দিৰ আছে হনুমান আমি তাত যাম তাৰপিছত আমি তাতে শেষ কৰি দিম আৰু যদি ব্লক আমি এতিয়া গৈ থাকোঁ ৰাজাপাৰালৈকে অ'কে আজি আহি পালোঁ হনুমান মন্দিৰ আপোনালোকে চাই আছে এই ভিডিঅ'টো হনুমান মন্দিৰৰ মই এতিয়া সোমাই যাম হনুমান মন্দিৰৰ এইখন গেটখনৰ ভিতৰত মই এতিয়া সোমাই আহিলোঁ এতিয়া মই জাপাই দিলোঁ এইবাৰ সোমাই আহিলোঁ এই হনুমান মন্দিৰ মই আজি আপোনালোকক সকলোকে যিমান দি আছে হনুমান মন্দিৰৰ এই ৰাজাপাৰা অঞ্চলত এটা মন্দিৰ আছে সেই মন্দিৰ হ'ল হনুমান মন্দিৰ মই আজি আপোনালোকক দেখুৱাই দিছোঁ হনুমান মন্দিৰ চাওক এয়া হনুমান মন্দিৰ মই সকলোকে যিমান যি আছে আপোনালোকক এই জেগাটো দেখুৱাই দিম ইয়াতে বিয়া চিয়া পাতে নেকি নাজানো আৰু ভিতৰত কিবা চিয়াৰ টিয়াৰ আছে কিবা মন্দিৰ আছে চাই লওক মই অলপ জুম কৰি দিছোঁ ইয়াতে মন্দিৰ আছে আৰু ইয়াতে লিখা আছে হনুমান জয় মহাশয় তেনেকুৱা বুলি লিখা আছে এই মন্দিৰটো তাৰপিছত ইয়াতে বিয়া চিয়া পাতে কিজানি নাজানো আৰু মই আপোনালোকক দেখুৱাই দিছোঁ জাগাটো এই জেগা চাওক চাৰিওফালে ফুল বাগান এয়া চাওক ফুল বাগান এয়া গেটখন আৰু এইফালে ৱাল চাৰিওফালে ৱাল তাৰপিছত চাৰিওফালে সেউজীয়া গছ তাতে আছে নাৰিকল গছ আৰু এইবিলাক আছে পতাকা মই আজি আপোনালোকক সকলো দেখুৱাই দিছোঁ এয়া চাওক এইখন চিনাৰী এই চিনাৰীটোৱে মজা ইয়াত আহি ফটো উঠিব লাগে সকলো বিভিন্ন যি কৰিব মন যায় তাকে কৰিব মন ভাল লাগে আৰু সিফালে আছে কিবা চাওক মোমাই তামোল বুলি কয় আৰু এইখন গেট আৰু এইখন এয়া ফুল গছ চাওক আৰু এয়া হাতী কোনে বা বনাইছে এয়া হাতী ইচ্ছা হাতী আৰু এয়া হাতী আৰু এইবিলাক চাৰিওফালে ফুল বাগান সকলোৱে দেখিছা এয়া চাওক মই বেৰাই গৈ আছোঁ এয়া ৰাস্তাঘৰ মেইন গেটৰ পৰা চিধাই সোমাই গ'লোঁ তাৰপিছত এয়া মন্দিৰঘৰ কিমান ধুনীয়া মন্দিৰ আৰু এইডাল গছৰ তাত গৈ অলপ ভাল লাগে ফটো উঠি ভাল লাগে আৰু এইবোৰ চিনাৰী
খুবেই বেছি ভাল লাগে এইটা মন্দিৰত আহি আৰু মই আপোনালোকক সকলোকে আজি ভালকৈ চাই চিন্তি দেখুৱাবলৈ মই ভাবিছোঁ এয়া চাওক এয়া খটখটি দি মই অলপ উঠি যাওঁ এয়া চাওক মই এতিয়া উঠি আহিলোঁ তাতে কিবা কিবি কৰে নেকি নাজানো তাৰপিছত এয়া চাওক খটখটি এয়া চাওক ইয়াতে আছে হনুমান ইয়াতে আছে হনুমান এয়া দৰ্জাখন ইয়াৰ ভিতৰত সোমাই যাব পাৰে তাৰপিছত চিনাৰীবোৰ চাওক না চাওক কিমান মজা চিনাৰী এয়া চাওক মই খটখটিৰ ওপৰত আহিছোঁ ভিতৰত সোমাবলৈ নোৱাৰোঁ এনে মই এইখন মন্দিৰৰ অলপমান খটখটিৰ ওপৰত উঠছোঁ তাৰপিছত দেখাই দিছোঁ চাওক এয়া মন্দিৰটা তাৰপিছত এয়া মোৰ বন্ধু সুমন বড়ো তাই আহিছে এইবাৰ মোৰ লগত চাওক এখন ৰাস্তা এইফালে যেনিবা ধৰা এইফালে ফুল আছে সেইফালে ফুল আছে তেনেকুৱাকৈ মাজুলী ৰাস্তা আছে গোটেই পাকা তাৰপিছত সেইবিলাকে আৰু যিটো দেখছা সকলোকে ইয়াৰ নাৰিকল গছ এনেকুৱাকৈ মই আপোনালোকক দেখুৱাই দিছোঁ আৰু এইফালে আছে দাৰাম সেইফালে দাৰাম কোম্পানী আছে তাত মই নাজানো দোকান এনে আপোনালোকক কৈ দিলোঁ এই তাতে দাৰাম তেতিয়া আপোনালোকে দাৰামৰ এয়া দাৰামৰ কিবা কোম্পানী নেকি তাৰপিছত এইফালে আছে হ'ল এই দি আছে হ'ল কিবা এয়া শিলকুৱাৰী তাতে শিলকুৱাৰী কৰে এইখন জিচপি দেখা নাপায় তাৰপিছত এইফালে আছে বাম্পাৰ এয়া আৰু মই আজি আপোনালোকক দেখুৱাই দিলোঁ সকলোকে এই ভিডিঅ'টো যদি ভাল লাগিছে চাই থাকক শেষলৈকে মই এতিয়া আছোঁ খটখটিৰ ওপৰত এয়া চাওক খটখটি দি নামি যাব পাৰে তাৰপিছত ইয়াৰ ৰুমটো ইয়াতে ছানছেট আছে ছানছেট যাব পাৰে বাজাই কিজানি মাজে কেতিয়াবা যিজন পূজা পাতল হয় তেতিয়া পৰে আৰু ছানছেটটো এনে বাজা নহয় যোনদিনাখন পূজা হয় সেইদিনাখন বাজায় আৰু পূজাৰ গান লগাই খুবেই ভাল লাগে আৰু জেগাবিলাকতো আপোনালোকক দেখুৱাই দিছোঁ সকলোকে আৰু এই মন্দিৰটো যোনে অহা নাই আহিব আৰু যোনে আহিছে এই মন্দিৰটোৰ ভিতৰত কি আছে গম পাইছে আৰু যোনে ভিতৰত সোমাই পেলাই চিয়া লৈছে তাই গম পাব তাই এই কেনেকুৱা জেগা ইয়াৰ ভিতৰত কি আছে কি নাই সেইবোৰ চব লিংকছ গম পাই যাব আৰু মই বেছি কথা নকওঁ মই ইমান ভিতৰলৈ সোমাই যে পোৱা নাই আৰু মই ইয়াতে পূজা কৰিবলৈ আহিব পোৱা নাই আৰু সেয়াও লোৱা নাই সেয়াই আৰু মই এনে আজি আহিলোঁ মোৰ এটা বন্ধু আছে ৰাজাপাৰাত আপোনালোকে সকলোৱে চিনি পায় যদি ৰাজাপাৰাত অহা নাই আহিব তাতে ডাঙৰ এখন আৰু টাউন ছিষ্টেমৰ তাতে খোৱা লোৱা চব ডাঙৰ হোটেল আছে কিবাকিবি হোটেল আছে আৰু সেয়াই আৰু যদি এই মন্দিৰটোত অহা নাই আহিব আৰু যোনে আহিছে এইবোৰ গম পাইছে কেনেকুৱা হৈছে কেনেকুৱা নাই এই মন্দিৰটোৰ বিষয়ে জানিব পাৰিছে আৰু এই ভিডিঅ'লৈ আপোনালোকে সকলোৱে চাব আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।